গাইজ আমি আছোঁ এতিয়া ডিমাপুৰত মানে আমি টিকেট আমি পাছৰ কাম কৰিলোঁ কৰি এতিয়া মানে পূৰা খাই আছোঁ একদম খুব ধুনীয়া খানা মজা লাগিছে একদম ধুনীয়া প্ৰথম চুপ দিলে গৰম গৰম পূৰা ফ্ৰেছ হৈ গ'ল ৰিফ্ৰেছ এতিয়া এবাৰ নহয় কিন্তু ভাত জ্বলাই পূৰা দুবাটি খাই দিলোঁ খুঁজেকিনে ইমানেই ভাল লাগিলে বহুত ধুনীয়া পৰিৱেশটো বহুত চাফ চিকুণ হয় বহুত ধুনীয়া ঠিক আছে থেংক ইউ গাইজ খাই লওঁ অলপ আকৌ লগ পাম তাৰপিছত ডাইৰেক্টটো কহিমা আমি পাছ পাই গ'লোঁ ডি চি অফিচৰ পৰা খালি প্ৰব্লেমটো জল্দি হৈ যায় কিন্তু প্ৰব্লেমটো এটা ইয়াত মানুহ দেৰিকৈ আহে মানে 11টাৰ পিছতহে অফিচ টাইমৰ নিচিনা তো আমাৰ হৈ গ'ল 3টাৰ কাৰণে বিখ্যাত আমাৰ ডেকা মহেন্দ্ৰলৈ আৰু আমাৰ পাছ হৈ গ'ল এতিয়া যাম আমি জুকু ভেলীৰ কাৰণে তো আজি চাগে যোৱাটো নহ'ব কিন্তু আমি ট্ৰাই কৰিম ৰাতি হ'লেও যাবৰ কাৰণে তো বাই বাই ডি চি অফিচ পূৰা একদম পিছফালে বেগৰ লগত মই পূৰা ফিল লৈ আহি আছোঁ জুকু ভেলীৰ পাছ ওলাবৰ কাৰণে আপোনালোকক লাগিব NRCৰ কনফাৰ্মেশ্যন নাম্বাৰটো আৰু এখন ID প্ৰুফ আৰু আপোনালোকে 2-3 দিন আগত কৰিলে অনলাইন কৰিব পাৰিব আমি সাডেন কৰাৰ কাৰণে অনলাইন কৰিব নহ'ল অনলাইনটো বেছি সুবিধা হয় 50 ৰুপিজ দিব লাগিব EILP সাইটটোত কৰিব পাৰিব আৰু ষ্টুডেণ্ট হ'লে আপোনালোকে আপোনালোকৰ নিজৰ আই কাৰ্ডখন লৈ আহিলেই হ'ল কোনো ধৰণৰ পাছ নালাগে তো আমি এতিয়া আছোঁ হোটেল কেপিটেল একদম মানে গাড়ী ষ্টেণ্ডৰ ওচৰতে ইয়াতে ধুনীয়া বেলকনি এটা আছে ইমান ধুনীয়া ভিউ তাৰ পৰা এতিয়া আপোনালোকক তাত লৈ যাম এইটো আমাৰ ৰুম হয় একদম ৰুম মানে আৰু কি ক'ম একদম পুৰা জাদা শুনিছে এতিয়া একদম আমাৰ ৰুমৰ ফ্ৰণ্টতে আছে এইটো বেলকনি একদম ইয়াৰ পৰা এনেকুৱা ভিউ আপোনালোকক দেখাম এয়া চাওক বেলকনি ভিউ আমি আছোঁ এতিয়া কহিমাত গুড মৰ্ণিং কহিমা তো আমাৰ গাড়ী আহি গ'ল এতিয়া আমি যাম ভিছামাৰ পৰা ট্ৰেক আৰম্ভ হ'ব উঠিলে তাৰমানে আগৰ চিট লাগে মানে তেনেকুৱা নহয় মানে ভৰি দীঘল মানুহটো সেইকাৰণে আমি আগত দিওঁ তো এতিয়া আমি যাম ভিছামালে অ'কে বাই নেক্সট ভিছামাত লগ পাম এতিয়া আমি গৈ আছোঁ একদম জাখামালে বজাৰ ৰোড চাওক এবাৰ আমি আছোঁ জুকুত ট্ৰেকত তো আহি গাড়ী এখন পালোঁ একদম পূৰা আহি আছোঁ এওঁলোকৰ লগত খুব ভাল লাগিছে তো এতিয়া আহি এই ৰাস্তাতে এইটো ৰাস্তা ব্লক হে তো এডাল গছ পৰি আছে এখন গাড়ীত আহিলোঁ বহুতখিনি লৈ আহিলোঁ এতিয়া আমি আৰম্ভ কৰি আছোঁ চবে ইয়াৰ পৰা যাম আমি চবে চেষ্টা কৰিম গছটো চেষ্টা কৰিম গুচাবৰ কাৰণে তো পূৰা মজা আৰু এই লাগি আছে পূৰা লাগি আছে तो सब लगी गो लगे भागे सारा भाइयों और बहनों काम पे लग गया বহুত ঢিলা আছে গাছটো সেইকাৰণে ইজ্জতটো বাচিছে আৰু এই পইণ্টটোৰ পৰা আমাৰ ট্ৰেকিং আৰম্ভ হৈছিলে এবাৰ চাই লওক কি মজা জীৱনত আপুনি এবাৰ জুকু ভেলী আহক বাছ লাইফ সেট পিচ মানে শান্তি এবাৰ জুকু ভেলী আহক চাওক দৃশ্য চাওক খালি এতিয়া মানে গ্ৰীনেৰীটো নাই এতিয়া শুকান হৈ আছে অলপ আৰু জুই লাগি গ'ল না চাওক এবাৰ কি মজা প্ৰায় 4 ঘণ্টামান খোজকঢ়াৰ পিছত এইমাত্ৰ যিটো পইণ্ট পালোঁ এইটো পোৱা যাব তাৰপিছত আপোনালোকে এনেকুৱা লুংলুঙীয়া ৰাস্তাৰ মাজেৰে আহি থাকিব লাগিব
এই ৰাস্তাটোৰে আকৌ যাব লাগিব জুকু বেছ কেম্পলৈ প্ৰায় মোটামুটি আকৌ 1 ঘণ্টামান আপোনালোকে খোজকাঢ়িব লাগিব তাত একদম সুন্দৰ থকা খোৱা ব্যৱস্থা আছে থকাৰ নামত 50 ৰুপিজ কাপোৰৰ 50 ৰুপিজ আৰু খোৱাৰ নামত নিৰামিষ ভাত 200 টকা এনেকৈ সুন্দৰকৈ যাই থাকিব লাগিব খুব ধুনীয়া মানে পৰিৱেশ পুৰা মজা ৰাস্তা একদম সৰু সৰু বাঁহ গছ কি নাম নাজানো আৰু বাঁহ বুলিয়ে ক'লো আমাৰ ফালে এনেকুৱা আৰু বাঁহৰ ডাঙৰ বাঁহে এইটো আৰু মিনি বাঁহ এতিয়া হা কোনটো দি আছো আহক আহক বেগকেইটা বহুত ডাঙৰ হৈছে আপোনালোক আহিলে একদম সৰু সৰু বেগ লৈ আহিব বেগটো বহুত ডাঙৰ হৈছে হা জাষ্ট বিউটি ফুল किधर सा कहाँ है ये कैमरा किधर है भाई वाह तो আমি বেছ কেম্পৰ পৰা এতিয়া জুকু ভেলি ডাইৰেক্ট ভেলিখনত এন্ট্ৰি মাৰিছো পুৰা চাওক এবাৰ ভিউ চাওক So good morning. তো এতিয়া বাজিছে 5টা বাজিছে একদম 5টা বজাতে পুৰা সূৰ্য ওলাই গৈছে তো আমি বহুত ধুনীয়াকৈ থাকিলোঁ ৰাতি বহুত ঠাণ্ডা ইয়াত আহিলে আপোনালোকে কাপোৰ লৈ আহিব পাৰিলে স্লিপিং বেগ ইয়াত মানে ব্লেংকেট পায় হ'লেও তো এতিয়া আমি ওলাই দিম ডাইৰেক্ট ভিছামাৰ পৰা কহিমা টু ডিমাপুৰ টু ঘৰ তো খুব ধুনীয়া চিনাৰী ৰাতিপুৱাৰ এতিয়া সামৰিছোঁ জুকু ভেলীৰ ভিডিঅ' তো আহিব আপোনালোকে